নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, ৰিদিছ লাইভ ডায়েৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি মটিভেশ্যনৰ কথা কিছুমান আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ মানুহে কোনবোৰ কথাত বিশেষ ধৰণে দুখ অনুভৱ কৰে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কিছুমান মানুহে যেতিয়া নিজৰ পত্নী বা নিজৰ প্ৰেমিকাৰ বিয়োগ হয় বা তেওঁক সেই প্ৰেমিকাই এৰি থৈ যায়, তেতিয়া তেওঁ বহুত দুখী হয়। আৰু এনেকৈ দুখী হয় যে সেই মানুহ ধ্বংস পৰ্যন্ত হোৱা দেখা যায়। দ্বিতীয়তে, নিজৰ আত্মীয় স্বজনে অপমান কৰা, অৰ্থাৎ যাক আপোন বুলি ভাবিছিল নিজৰ পৰিয়ালৰ মানুহে যদি অপমান কৰে, তেনেহ'লে মানুহ হঠাতে ভাগি পৰে আৰু তেওঁ সেই শোক জীৱনৰ অন্তিম দিনলৈ পাহৰিব নোৱাৰে। তৃতীয়তে, ধাৰৰ বোজা। কিছুমান মানুহে এনেকৈ ধাৰ কৰে যে তেওঁলোকে এই ধাৰৰ বোজা সহিব নোৱাৰা হয় আৰু তাৰ বাবে কিছুমানে আত্মহত্যা কৰাও দেখা যায় আৰু এই ধাৰৰ বোজাই মানুহক যথেষ্ট দুখ দিয়ে। চতুৰ্থতে, দৰিদ্ৰতাও এটা কাৰণ যাৰ দ্বাৰা মানুহ অত্যন্ত দুখী হোৱা দেখা যায়। দৰিদ্ৰতা এনেকুৱা এটা বস্তু যি মানুহক ভালকৈ জীয়াই থাকিবলৈ নিদিয়ে আৰু মৰিবলৈও নিদিয়ে। এনেকুৱা এটা বস্তু হৈছে দৰিদ্ৰতা, আৰু দৰিদ্ৰতাৰ কাৰণে মানুহে যথেষ্ট শোক পোৱা দেখা যায়। পঞ্চমতে, স্বাৰ্থপৰ মানুহৰ লগত বসবাস কৰা, অৰ্থাৎ কাৰোবাক আপুনি স্বাৰ্থপৰ বুলি জানিও তেওঁৰ লগত উপায় নাপায় যদি থাকিব লগা হয়, তাতকৈ দুখৰ কথা আৰু একো নাই। বন্ধু-বান্ধৱীসকল, সংসাৰত এই প্ৰধান পাঁচটা হৈছে কাৰণ যাৰ দ্বাৰা মানুহ দূষিত হয় বা শোক লাভ কৰে। এই কাৰণকেইটা বৰ বেয়া আচলতে ভাবি চালে, আৰু ইয়াৰ দ্বাৰা মানুহে এনেকৈ ভাগি পৰে যে বহুতে নিজকে শেষ কৰি দিয়া পৰ্যন্ত দেখা যায়। তথাপি বন্ধুসকল, আপোনালোকক কৈ থওঁ যে জীৱনত কেতিয়াও হাৰ নামানিব। আপুনি যদি পৰিছে, আকৌ উঠক। জীৱন যুদ্ধত আগবাঢ়ি যোৱাটোৱে হৈছে জীৱনৰ প্ৰধান উদ্দেশ্য আৰু তথা লক্ষ্য, আৰু ইয়াৰ দ্বাৰা আপুনি জীৱনত বহুত কিবা কিবি সাধন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, কথাখিনি যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ মটিভেশ্যনেল কথা পাবলৈ তথা আমাৰ চেনেলটোৰ সৈতে জড়িত হ'বলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষত থকা বেল বুটামটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।